ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ, যিয়ে আমাৰ ব্যক্তিত্ব ধৰি ৰখাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে আমি সকলোৱে ছালখন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। বৰ্তমান যুগত ছালৰ নানা সমস্যাই দেখা দিয়ে। স্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে ছালত বাৰুকৈ প্ৰভাৱ পেলায়। ছালৰ সমস্যাৰ কাৰণসমূহ আপুনি জানেনে? আয়ুৰ্বেদ অনুসৰি বিসংগতিপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত ছালৰ ৰোগ হয়। সেইসমূহ হৈছে অতিমাত্ৰা ভোজন, শুকান, ঠাণ্ডা, নিমখীয়া, জ্বলা আৰু টেঙাজাতীয় আহাৰ সেৱন, আগতে খোৱা খাদ্য হজম নোহোৱাকৈ পুনৰ খাদ্য গ্ৰহণ। এই প্ৰতিবেদনৰ জৰিয়তে জানক কি কৰিব লাগে এখন সুন্দৰ ছালৰ গৰাকী হ'বলৈ। আমি জনাম সবিশেষ। পানী খাব। শৰীৰটো হাইড্ৰেট কৰি ৰখাটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। কিন্তু বহু লোকে শীতকালত কমকৈ পানী খায়। ইয়াৰ ফলত ডিহাইড্ৰেশ্যনৰ সমস্যা হ'ব পাৰে, যিয়ে ছালকো প্ৰভাৱিত কৰে। সেয়েহে বতৰ যিয়ে নহওক আপুনি পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব। অত্যাধিক গৰম পানীৰে গা নুধুব। বহু লোকে শীতকালত অধিক গৰম পানীৰে গা ধুবলৈ ভাল পায়। ইয়াৰ ফলত ছাল শুকান হোৱাৰ সমস্যা হ'ব পাৰে। গতিকে আপোনাৰ ছালখন কোমল কৰি ৰাখিবলৈ সতেজ বা অত্যাধিক গৰম হোৱাৰ সলনি কুহুমীয়া পানীৰে গা ধুবলৈ চেষ্টা কৰক। ইয়াৰ বাহিৰে কোমল টাৱেল এখন ব্যৱহাৰ কৰিব আৰু টাৱেলখন ছালত অত্যাধিক ঘঁহিব নালাগে। মুখত চাবোন প্ৰয়োগ নকৰিব। চাবোনত থকা কঠোৰ ৰাসায়নিক পদাৰ্থৰ বাবে ছাল শুকান হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। ইয়াৰ উপৰিও মুখৰ ছাল অধিক কোমল। গতিকে মনত ৰাখিব যে আপুনি মুখত চাবোনৰ সলনি ফেচ ৱাছ ব্যৱহাৰ কৰিব। বিলাহীৰ ৰস। বিলাহীত যিহেতু যথেষ্ট পৰিমাণে পুষ্টি থাকে, ই ছালৰ লগতে স্বাস্থ্যৰ বাবেও খুব উপকাৰী। আপুনি আপোনাৰ মুখখন মসৃণ আৰু চিকচিকীয়া কৰিবলৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে 15 মিনিটৰ বাবে বিলাহীৰ ৰস মুখত প্ৰয়োগ কৰিব। কাৰণ বিলাহীয়ে মুখত জমা হোৱা সকলো লেতেৰা আঁতৰ কৰি ছালখনক উন্নত কৰাত সহায় কৰে। এল'ভেৰা জেল। এল'ভেৰা জেল ছালৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত থকা মইশ্চাৰাইজিং গুণাগুণবোৰে মুখৰ পৰা শুষ্কতা আঁতৰ কৰে। ইয়াৰ বাবে আপুনি এল'ভেৰা জেল গোটেই মুখত প্ৰয়োগ কৰি 15 মিনিটৰ পিছত ধুই পেলাব। ই ছালখনত নিখুঁত কৰাৰ লগতে উজ্জ্বল দেখাত সহায় কৰিব। চেনি আৰু কফিৰ ব্যৱহাৰ কৰিব। মুখৰ ছাল মসৃণ কৰিবলৈ এক্সফলিয়েশ্যন অতি গুৰুত্বপূৰ্ণ। মুখখন এক্সফলিয়েশ্যন কৰিলে ছালৰ মৃত কোষবোৰ আঁতৰ হয়। ইয়াৰ দ্বাৰা মুখৰ পৰা সকলো লেতেৰা আঁতৰ হয় আৰু আপুনি পৰিষ্কাৰ ছালৰ গৰাকী হ'ব পাৰিব। মুখখন এক্সফলিয়েট কৰিবলৈ চেনি আৰু কফি ব্যৱহাৰ কৰিব। সমপৰিমাণৰ চেনি আৰু কফি লৈ তাত অলপ মৌ মিহলাই আপুনি ছালখন স্ক্ৰাব কৰিব। অত্যাধিক গৰম পানীৰে গা নুধুব। বহু লোকে শীতকালত অধিক গৰম পানীৰে গা ধুবলৈ ভাল পায়। ইয়াৰ ফলত ছাল শুকান হোৱাৰ সমস্যা হ'ব পাৰে। গতিকে আপোনাৰ ছালখন কোমল কৰি ৰাখিবলৈ সতেজ বা অত্যাধিক গৰম হোৱাৰ সলনি কুহুমীয়া পানীৰে গা ধুবলৈ চেষ্টা কৰক। ইয়াৰ বাহিৰে কোমল টাৱেল এখন ব্যৱহাৰ কৰিব আৰু টাৱেলখন ছালত অত্যাধিক ঘঁহিব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।